একদম ৰ'দ থাকোঁতে আমাৰ সময়ে নহ'লে ৰ'দ হৈ গৈছে ভিতৰতে ভিতৰতে খাওঁ তুলি বগাই হয় বুলি এইটো হেৰি কৰাটো বগাই আছিলে নেকি এইটো যে আমি খাইছিলোঁ যে বগাই আছিলে হেৰি কোনোবাই বৰ বেয়াকৈ কাটিলে দেই জুচ বনাই এইটো বগাই হ'ব বেছি ডাঙৰ হ'ব নহয় এইটো বেছি ডাঙৰ এতিয়া আমি এটাকে খাওঁ ধনিয়া কণ জলকীয়া দি লৈ মই জুচ বনোৱাতকৈ এনেকৈ খাই যাৰ যিটো আৰু ধৰা এতিয়া নেমুটো আমিতো এনেকৈ চকলীয়াকৈ ভাল নালাগিব মানে জুচ সেইটো মানে নেমু চৰ্বতটোৱে ভাল লাগে হয় নাই এইটো মানে তোমাৰ সেইটো মানে এইটো জুচ বনালে খাব পাৰি কিন্তু যিটো এনেকৈ ভাল লাগে সোৱাদটো যিটো হয় সেইটোৱে পথাৰত বহি খোৱাও ভাল লাগিলে ন ৰ'দ থকা হ'লে এতিয়া আমাৰ খাবলৈ এনেকুৱা সময়তে মন গ'ল আৰু দিনটো খামকৈ ভাবি আমাৰ সময়ে নোলালে তেতিয়াই মাৰি দিম আৰু কাৰণে তেতিয়া খাব পাৰি টেঙাৰ লগত কোনো কম্প্ৰমাইজ নাই খাই নি দেতা টেঙা খাই নি চাহ খালে গালে মুখে পৰিছে মুখত পানীয়ে আহি গৈছে চাগে যে ফুলে নি টেঙা খাবা অঞ্চু খাবা কিমান ৰসাল দেখিছা তুমিতো টেঙা খাই ভাল পোৱা টেঙাটো বৰ টেঙাটো ভাল হ'ব ভাল হ'ব এয়া হ'বই বা আমাৰ দুজনীলৈ কণ জলকীয়া এই টেঙা যে কাটি থাকিলে যে এনেকৈ মুখত মানে মুখত মানে একদম কিবা জিভাত পানী ওলাই আৰু এইটো চবৰে হয় আৰু টেঙাটো অলপ জ্বলা হ'লে ভাল লাগিব আমি কাটি নেকি ধনিয়া এয়া হৈছে আমাৰ অৰুণাচলৰ বেষ্ট কামৰ ধনিয়া মেইন বস্তু এটা দিম আজি এইটো হাজমোলা দি খাম হাজমোলা গুড়ি দি পেলাই কেনেকৈ লাগে খাবলৈ আজি প্ৰথম এনেকৈ খাম এইটো কেনেকৈ দিবা এইটো গুড়ি কৰিলা নেকি তুমি গুড়ি কৰিম এতিয়া কেনেকৈ কৰিবা হৈ যাব বেলেগ বস্তু আমাৰ ল'বলৈ সময় নাই আৰু একদম টেবুলতে থৈ পুৰা গুড়ি কৰি দিছোঁ ল'বলৈ বুলি ক'লে আৰু ৰ'বলৈ সময় নাই ল'বলৈ